নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিও মই গৈ আছোঁ এখন গাহৰি ফাৰ্মলৈ নতুন গাহৰি ফাৰ্মখনত গৈ তেওঁৰ লগত গোটেইখিনি কথা পাতিম তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো শেষলৈকে বৰ্তমান মই ফাৰ্মখন আহি পালোহি ফাৰ্মৰ মালিক লগতে বহি আছে দাদা লগত কথা পাতিম এতিয়া ফাৰ্মখন বনোৱা টোটেল তোমাৰ কিমান বছৰমান হ'ল ফাৰ্ম বনোৱা 10 মাহ ফাৰ্মখন বনাওঁতে কিমান টকা টোটেল খৰচ কৰিলা মানে গাহৰি লৈ আৰু টোটেল গাহৰি লৈ পেলাই টোটেল মোৰ 1,10,20 হাজাৰ মান টকা খৰচ হৈছে তেওঁ বৰ্তমানলৈকে আৰু বৰ্তমান পোৱালিৰ ষ্টকত কিমান আছে ষ্টকত 27টা পোৱালি আছে বৰ্তমান এতিয়ালৈকে এটকাও পোৱা নাই পাব আৰু 27টা পোৱালিটো আছে ষ্টকত এতিয়া 27টা পোৱালি বেছি বৰ্তমান পইচা পাব আৰু তেওঁ এতিয়া পোৱালি গোটেইখিনিটো বেছি দিবা চাগে বেছি দি মানে 3-4টা খাচী কাৰণে ৰাখিম আৰু 3-4টা খাচী কাৰণে ৰাখিবা আৰু এনে ফাৰ্মখনৰ পৰা উন্নতিটো অনুভৱটো কৰিছা চাগে নিশ্চয় নিশ্চয় এই দানা কি খুওৱা মই বদ্ৰেছটো খাওঁ এক্সেল ফিফটোত তাৰপিছত কেলছিয়াম মিছল কৰি দিওঁ কচু আৰু চাউল সিজাই দিওঁ মানে কচুটো আৰু চাউলটোৱে সিজাই দিয়া কাৰণটো ধৰি লওক খৰচটো কমে আৰু সেইকাৰণে কচুটোৱে চাউলটোৱে মিক্স কৰি দিয়ে আৰু লগত কিনিবলৈ পোৱা দানাটো থাকে গডৰেজৰ কথা কৈছে আৰু কিবিলাক এক্সেলৰ কথা কৈছে মেডিচিন কেলছিয়াম এনেকৈ খুওৱা ন মাইকী গাহৰিক খুৱাবই লাগে ন কেলছিয়ামটো আচ্ছা এই পোৱালিবিলাকক বৰ্তমান দি আছে কি পোৱালিবিলাক বৰ্তমান মাজতে আইৰণৰ বেজী মাৰিলোঁ 15 দিন নহয় আইৰণৰ বেজীটো কিমান দিনত মাৰিলে ভাল হয় 15 দিনৰ ভিতৰত মাৰিব লাগে মানে 15 দিনৰ ভিতৰত বোলে পোৱালিখিনিক আইৰণৰ বেজী মাৰিব লাগে বুলি মানে জন্মৰ পৰা 3 দিন পিছৰ পৰাই মাৰিব পাৰে 3 দিন পিছৰ পৰা মানে 15 দিনৰ ভিতৰত মাৰিব লাগে আৰু বাকী বৰ্তমানটো গাখীৰ খাই আছে পেলু ঔষধটো মাকহঁতক দিয়া গৈছে মাকহঁতক দিয়া যায় পোৱালি কেতিয়া দিব পাৰে পেলু ঔষধটো আইডিয়া পোৱালিটো তোমাৰ 2-3 মাহৰ ভিতৰত পোৱালি দিব পাৰে মানে 2 মাহমানৰ পৰা পেলু ঔষধটো সিহঁতক দিব পাৰে আৰু ব'ল আমি গাহৰি ফাৰ্মখন চাই দিওঁ অকণমান দাদা এইটো কি জাতৰ পিয়ৰ ন এইটো হেমচিয়াৰ ন এইটো পাঠা নেকি অঁ বাকী এইখিনি ইয়ক্তিয়াৰ নেকি পোৱালি ইয়াত পোৱালি আছে এইখিনি কেইটা দিছে এজনী এইবাৰ 7টা ন পোৱালিখিনি বয়স কিমান হ'ল এতিয়া 20 দিন অঁ বাকী সেইফালে সেয়া হেমচিয়াৰ ন এইফালে যাব নেই এনেকৈ যাব লাগিব বৰষুণ পৰি আমাৰ ইয়াতো একেই গতি বৰষুণ পৰি বৰষুণৰ কাৰণে বোকা হৈ গৈছে বোকা তিনিজনী পোৱালি আছে ন 4জনী পোৱালি এজনী হেমচিয়াৰ ন এইফালে থকাজনী এতিয়া আপোনালোকে দেখিবলৈ পাইছে এইজনী ইয়ক্সিয়াৰে হয় পোৱালি 7টা আছে ইয়াত ন পোৱালি বয়স একে চাগে এইফালে কেইটা পোৱালি আছে 9টা আছে অঁ এই কোলাজনী কি জাতৰ হেমচিয়াৰ হয় ন
দুইটাই পাঠাটো গুণ্ডা আছে নেকি মানে কি এইখিনিৰ পৰা সি অট'মেটিক সি গুচি গ'ল ন মানে যাওঁ বুলি গুচি গ'ল হ'ব একো নহয় এই তাঁৰবিলাক এনেকৈ ওপৰলৈ দাঙি দিয়া চকুৱে টকুৱে সোমাব পিছত কিছুমান তাৰ পাঠাটো হেমচিয়াই ন চেহেৰাকেইটা বেয়া নহয় ধুনীয়া চেহেৰা বাকী তোমাৰ ফাৰ্মখন খোলা কি ফাৰ্মখন খোলা এবছৰ হ'ল নে এবছৰ নাই এবছৰ নাই হোৱা ন 15 দিন মান মানে এবছৰ হওঁ হওঁ আৰু পোৱালিখিনি মেচিয়ত কেতিয়ালৈ হ'বগৈ এমাহত আহি যাব আৰু বাকী দানা কি কি খুওৱা এক্সেল ফিক্সত মানে কচু সিজাই খোৱা ন মানে মিক্স আৰু মিক্সাৰ এতিয়াৰ কাৰণে ভাল আৰু তেওঁলোকৰ তাত পোৱালিও আছে বেচিব লগা পোৱালিও আছে ভিডিঅ'টো যিসকলে চাই আছে মই ভিডিঅ'টোৰ তলত কণ্টেক্ট নাম্বাৰটো দি দিম আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আমাৰ ডিষ্ট্ৰিক্ট হোজাই ডিষ্ট্ৰিক্টে হয় হোজাই ডিষ্ট্ৰিক্ট লংকা টাউন কাকিত আহি 1 নম্বৰ কাকিত আহি পেলাই ফোন কৰিলে আপোনালোকে পাই যাব আৰু এজনে হ'ল ফাৰ্মৰ মালিক চলাই আছে গোটেই ফাৰ্মখন আৰু এজনী দেখাই দিয়াচোন এইজনী বিক্ৰী কৰিব বোলে এজনী ঘাই ধৰিলে ন মানে ছাৰ্ভিচ দিলে বৰ্তমান তাইক কিন্তু তাইক বেছি দিয়া হ'ব বোলে আপোনালোকে কথা পাতি ল'ব যদি কোনোবাই কিনিব বিচাৰে দেখা পাইছে ভিডিঅ'টোত এই হাগা যিখিনি মলখিনি এনেকৈ ডাইৰেক্ট গৈ পাইপত গৈ পুখুৰীত পৰি আছে ন মানে জেগাটো খুব ধুনীয়া জেগা মুকলি জেগা ন এই তাঁৰবিলাক মানে চকুৱে টকুৱে লাগি যাবতো এজনীও ইয়ক্সিয়াৰে হয় ন পোৱালি দেখা পাইছে কিমান ধুনীয়া গ্ৰথটো ধুনীয়া পোৱালিকেইটা এইকেইটা 10-12 দিনৰ পোৱালি ন 15 দিন হৈছে এতিয়া পোৱালি দেখা পাইছে আপোনালোকে পোৱালিৰ গ্ৰথটো মইতো ভালেই পাইছোঁ বাৰু আপোনালোকে বা কেনেকুৱা পায় বাকী সেইফালেও আছে ফাৰ্মখন মোটামুটি নতুনকৈ খুলিছে যদিও মেনেজমেণ্টটো ভালেই কৰিছে দেখাত